নমস্কাৰ, হোম কুক পেৰাডাইজলৈ স্বাগতম জনালোঁ। আজিৰ ৰেচিপিটো হৈছে নাৰিকল দি ৰন্ধা মিছা মাছ। প্ৰথমে এয়া লৈছোঁ মই মিছা মাছ আৰু তাৰ লগত লৈছোঁ অলপমান পিঁয়াজ, কেইটামান জলকীয়া, অলপমান ৰুকা নাৰিকল, অলপ সৰিয়হ আৰু অলপমান নাৰিকলৰ গাখীৰ। অলপমান ৰুকা নাৰিকল, সৰিয়হ আৰু জলকীয়া একেলগে পেষ্ট কৰি ল'ম। প্ৰথমেই কেৰাহীত মিঠাতেল দি পিঁয়াজখিনি অলপমান ভাজি ল'ম। পিঁয়াজখিনি অলপমান ভজা হ'লে ৰুকা নাৰিকলখিনি দি আকৌ অলপ সময় ভাজিম। এতিয়া তাত পেষ্ট কৰি থোৱা নাৰিকল আৰু সৰিয়হখিনি দি দিম। এইখিনি আকৌ অকণমান সময় ভাজি এতিয়া ইয়াত আন্দাজমতে নিমখ আৰু হালধি দিম। নিমখ আৰু হালধি দি আকৌ অলপমান সময় লৰাই ল'ম পেষ্টখিনি। এই পেষ্টখিনি ভজা হ'ল। এতিয়া ইয়াত মই আন্দাজ অনুসৰি পানী দিম। মই এয়া 1 কাপ পানী দিছোঁ, আপোনালোকে নিজ প্ৰয়োজন অনুসৰি দিব। তাৰপিছতে নাৰিকলৰ গাখীৰখিনি ইয়াত দি দিম। নাৰিকলৰ গাখীৰখিনি দি এইখিনি অলপমান সময় উতলক। উতলিলে ইয়াত মাছখিনি ঢালি দিম। মাছখিনি কেঁচাই দিছোঁ, এয়া দেখিছে। এতিয়া এইখন ধুনীয়াকৈ লৰাই অলপমান সময় ঢাকি দিম যাতে মাছখিনি ধুনীয়াকৈ সিজি আহে। এয়া চাওক, ধুনীয়াকৈ উতলি আহিছে আৰু এতিয়া তেলো বিৰিঙি উঠিছে। এতিয়া ইয়াতে কাটি থোৱা কেইটামান জলকীয়া দিম আৰু অকণমান সময় উতলিবলৈ দি এয়া চাওকচোন, ঘন হৈ আহিল। এতিয়া মই ইমানতে থৈ দিম আৰু ওপৰত অলপমান কেঁচা তেল দি দিম। নাৰিকল আৰু মিছা মাছেৰে ৰন্ধা এই গ্ৰেভিখন সম্পূৰ্ণ ৰেডি। এই ৰেচিপিটো আপোনালোকে বনাই খাব আৰু কেনে পায় নিশ্চয় কমেণ্ট কৰিব। ধন্যবাদ।